ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ সন্মুখত সৰু মাছৰ ৰেচিপি। লাও পাত কাটি ল'লোঁ, ধুই লৈছোঁ আৰু এইফালে সৰু মাছ কাটিলোঁ, বহুত সময় লাগিলে কাটাত। কাটি মেলি ধুই মেলি ল'লোঁ। পিছাৰীৰ পৰা মাছ মাৰিছিল যে সেইবোৰ মাছ অলপ কাটি ধুই লৈছোঁ। পিছাৰী পাৰটো দেখাব নোৱাৰিলোঁ আপোনালোকক, সন্ধিয়া সময়ত আনিছোঁতো মাছখিনি, এইটো কাৰণে। মছলা চব যি যি লাগে দি দিলোঁ। লাও পাতখিনি দি দিলোঁ মছলাৰ লগত, ধুনীয়াকৈ ভুনি ল'ম। অলপ পানী দি দিছোঁ, দি পেলাই ভুনি ল'ম আৰু ধুনীয়াকৈ মাছ ওপৰত দি দিছোঁ। যিহেতু মাছে আৰু চব্জিয়ে দিলে কি হৈ যায়, ভাঙি যায়, কাৰণে ওপৰতে দি লৈছোঁ। মছলা ভুনিলোঁ, চব্জি ভুনিলোঁ, লাও পাতখিনি ধুনীয়াকৈ ভুনিলোঁ, ভুনি মাছখিনি ওপৰতে দি দিছোঁ। দিলে মানে মাছটো গোটা গোটা আছে, চাগে তৰকাৰীত মাছ গোটা আছে, ভাঙা নাই। কেনে লাগিছে ভিডিঅ'টো জনাব। বাই।